নমস্কাৰ ভিউৱাৰসকল জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা সকলোৱে প্ৰিয় কিয়নো নহ'ব দীপলিনাৰ কণ্ঠৰে মোহিত কৰে সকলোকে এজন যুৱকে দীপলিনাক আগবঢ়ালে প্ৰেম পত্ৰ উত্তৰত কি বুলি ক'লে দীপলিনাই জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক মই নাই পঢ়া দে অনেষ্টলি মই নাই পঢ়া আহিছে তোমালে আহিছে মই ফুলাও মই নাই পঢ়া মই চাইছো বাৰু এবাৰ ওকে মই কি পঢ়িলো নেকি পঢ়ি দে তেতিয়া আমি নাজানো দে ইটস আপ টু ইউ ইটস আপ টু ইউ পাৰিবা পঢ়িব পাৰি মই পঢ়িছো মই নাই পঢ়া মানে মই পাব্লিকত পাৰি শিওৰ চিয়ৰ দিয়া চবে শুনিব দিয়া ওকে ফাৰ্ষ্ট অফ অল এটাই কথা কৈছো এগালমান অভিমান আছে তোমাৰ ওপৰত আৰু থাকিবই ন হাজাৰ মেছেজ হাজাৰ কল আৰু কিমান মেনশ্যন কৰিছো ইনষ্টাত আৰে এদিন এটাতো ৰিপ্লাই কৰিব পাৰা ন নাই চিনটো কৰাই নাই আজিলৈকে মনত আছেনে তোমাৰ ওই কোনে লিখিছে কোনে দিছে চিঠিখন সেইটো ক'ব নোৱাৰিম এতিয়া তোৰ পচি গলো মই মানে তুমি জানা হা কিন্তু প্ৰমিছ কৰি দিতে প্ৰমিছ আহিব নোৱাৰো ষ্টেজত যে এদিন গোলাপ পাহ দিছিলো তোমাক ষ্টেজত কোনে দিছিলে বাৰু বহুতে দিছিলে বাৰু আৰু মোক দেখি 5টা মানে দিছিল তোমাক ফুল চবৰে ষ্টৰি দিছিলা কিন্তু মোক কিয় একাষৰীয়া কৰিলা মই চাগে স্পেচিয়েল হয় বুজিছা কনফিডেন্স হাই ব্ৰেকেটত কনফিডেন্স হাই উফ বাৰে লাগি ধৰিছে উঠতে তোমাৰে নাম গানটো দিছে এই শাৰীটো গাই যে মোক আঙুলিয়াই দেখাই দিছিলা ডেম মোৰ চকুত স্ক্ৰীন ৰেকৰ্ড হৈ আছে এতিয়াও সেই মোমেণ্টটো so sweet বাৰে ভাবো সন্মুখত পালে কৈ দিম মনৰ কথা কিন্তু সাহসেই নাই অকাত মনত আহি যায় ৰে ঠাচ হাৰ্ট ব্ৰেকৰ চাউণ্ড বোলে কোনোবা মানে আমাৰ লাইনৰে মানুহ হ'ব লাগিব কোন অভিজিত আচ্ছা প্ৰথম পঢ়ি লওঁ শুনিছো নতুন গান আহি আছে বোলে তোমাৰ গুণগুণ আৰু এইটো কথা তাক কোনে ক'লে অভিজিতে 100% চিয়ৰ ই একো কথা প্ৰাইভেট নাৰাখে এনিৱে আৰু এইটোও শুনিছো এইটো বহুত বেছি স্পেচিয়েল সং হয় বুলি আচ্ছা ৰাণীত শ্বুট কৰিবা বুলি গম পালো এইটো কেনেকে গম পালে সেইকাৰণে আহিছে চাগে ন বোলো ইয়াতে তোমাৰ হাতত দি যাওঁ চিঠিখন বহুত বেছি শুভকামনা থাকিল গানটোৰ কাৰণে আগ লগা দেনে কা দেখিছা কিমান খবৰ ৰাখো তোমাৰ absolutely man and শুনা না চুলিখিনি খুলি ৰাখিলে বহুত কিউট দেখিও তোমাৰ এইখিনি আমি নুখুলিলে ভাল হ'ব নাই কি নোৱাৰি নেকি I don't know পাৰি এভাৰেজ খোলাই ৰাখিবাচোন পাৰিলে শ্বুটৰ চিনবোৰতো সেইটো অৱশ্যে তাৰ নহ'ব এইবাৰ খোলা নাই এইটো ফিল্মি লাইন নহয় অনেষ্টলি কৈছো দেই এণ্ড লাষ্টলি দীপলিনা ডেকা আই লাভ ইউ ইটি এজন এক্সিডেণ্টেল ভোকেলিষ্ট ভালে থাকা দেই এটা ক্লাপ হ'ব লাগে চিৰিয়াছলি মই ভাষা নাই ইন শ্বৰ্ট অফ ৱৰ্ডছ ৰাইট নাও মই নাজানো কি ক'ব লাগে থেংক ইউ ভেৰি মাছ টু দেট স্পেচিয়েল পাৰ্চন you upload this one আপলোড কৰি দিম এটা বস্তু কি ভাল হ'ব মানে ইমান ধুনীয়াকে কেনেকে লিখিব পাৰে মানুহে থেংক ইউ ভেৰি মাছ সো গ্ৰেটফুল গানটো আমি এনাউন্সমেন্ট এইটো কৰি কৰিব পাৰোঁ গুণগুণৰ গানটো that's a good thing আচ্ছা এনিৱে গুণগুণ গান আহিব কিন্তু তাৰে আগত এটা কথাই ক'ম যে আপুনি যোনেই নহওক তুমি যোনেই নোহোৱা বহুত ধন্যবাদ ইমান মৰম দিয়াৰ কাৰণে সদায় যেন এনেকৈ দি থাকা তাকে কামনা কৰিছো আৰু সেইটো কাৰণে মোৰো দায়িত্ব আছে মই ভাল কাম কৰিব লাগিব এনেই আৰু মৰম দি থাকিব নেকি মানুহে চ' আই এম ৰেছপনচিবল ফৰ ডেট থেংক ইউ ভেৰি মাছ থেংক ইউ আই লাভ ইউ টু